welcome back to my YouTube channel again. আৰু আজি diwali সকলোৱে জানে আজি diwalir আজি লাষ্ট diwali কালি ভিডিঅ' বনোৱা নহ'ল কালি মানে কি কৰিলোঁ আৰু জলদি হৈ আছিলেতো সেইটো কাৰণে একো কৰিব নোৱাৰিলোঁ আৰু আজি তাকে ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ বলক আজি এনে নৰ্মেল ভিডিঅ' হয় আজি দিনটো কি কৰোঁ আৰু দেৱালী বুলি কি কৰোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ তো বলক গাইছ আজি তাকে ভাবিছোঁ কালি মানে কি কৰিলোঁ সেইটোকে দেখাওঁ বোলো অলপ কালি কলগছজোপা লগাইছিলোঁ দেখিছে আপোনালোকে কলগছজোপা গোটেই মৰহি গৈছে আজি আকৌ ঠিক কৰিব লাগিব কলগছকেইজোপা ঠিক কৰি আজি কাৰণে আৰু আজিৰ দিনটোৰ কাৰণে কাইলৈতো আকৌ উঘালিবই লাগিব এনেকুৱা হৈছে আৰু গোটেইকেইজোপা মৰহি গ'ল কলগছ সেইকাৰণে দিগদাৰ এনেকৈ ৰ'দত থ'লে মানে মৰহি যায় কি ক'ম আৰু এনেকুৱাই হৈ যায় আৰু কলগছকেইজোপা আৰু বাকী আৰু আজি কালি কি কৰিলোঁ মই দেখালোঁ কালি এইখিনি সকলো কাম ময়ে কৰিছোঁ কলগছ লগোৱা তাৰপৰা চাকি বাতি বাৰু মায়ে দিলে আৰু এইবোৰ চব কালি আৰু আজি আৰু কি কৰোঁ চব সকলো দেখা যাম আৰু আজি এখন বিশেষ প্ৰগ্ৰেমলৈ গৈ আছোঁ তো আপোনালোকে সকলো দেখিবই আৰু এতিয়া নকওঁ আৰু কি হয় আপোনালোকে সকলো দেখি যাব পাছত তো বলক একেলগে সকলো আপোনালোকক দেখাইছোঁ আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব গোটেইটো গাইছ একদম গধূলি লগ পাইছোঁ আপোনালোকক দিনটো এনেই পৰি থাকিলেও ভিডিঅ' চাই পোৱা নাছিলোঁ অকল ভিডিঅ'কে চাই থাকিলোঁ যি তাৰপিছত এতিয়া গধূলি চাকি তাকি জ্বলাব হৈ গ'লতো সেইকাৰণে জ্বলাইছোঁ চাকিটো মায়ে জ্বলাইছে আৰু মই মমকেইটা লগাই আছোঁ আৰু অলপ লগাই মেলি পোৱা দৃশ্য দেখাই আছোঁ আপোনালোকক ফাইনেলি সকলো হোৱা হৈ গ'ল ওপৰত দেখিছে মায়ে লগাইছে আৰু মম বগোৱা মই লগাইছোঁ সকলো আপোনাক চিনিবলৈ চব দেখাই দিম আৰু এয়াই আৰু আমাৰ মিডল ক্লাছ ফেমিলিৰ দিৱালী এনেকৈ চলে দীপাৱলীৰ হাৰ্দিক শুভকামনা জনাইছোঁ সকলোৱে পঢ়া দেখিছিলোঁ মই চিনেমেটিক দেখাইছোঁ তো চাই মেলি যদি ভাল লাগে প্লিজ কমেণ্ট কৰি জনাব যদি ভাল লাগে শ্বটটো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু এটা কি বুলি ক'ম আৰু আমাৰ এইবোৰে আৰু মিডল ক্লাছ ফেমিলিৰ লাইটিং চিষ্টেম মানে এইবিলাকৰ কথা ক'ব নাযাওঁ বেলেগে যি কয় আৰু সঁচা ক'ব গ'লে দেৱালী
এটা উৎসৱ। আমি সদায় দেৱালী এটা পোহৰৰ উৎসৱ হয়। আমি সদায় সেইটোত অকল নিজৰ ঘৰখন লক্ষী মা আহিবৰ কাৰণে অকল পোহৰ এটা কৰিব লাগে। চ' আমি অকল সেইটো কাৰণে অকল পোহৰ কৰিছোঁ। আমি নকওঁ আমি যে বেলেগে বেয়া কাম কৰিছে বা কিবা কৰিছে, একো ক'বলৈ নাই। কৰি মন গৈছে লাইটিং চিষ্টেম কৰিছে, কিন্তু আমাৰ সেইবোৰ মতলব নাই মানে। তো আমি যি পাইছোঁ ইমানখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু বাকী আৰু নকওঁ। আৰু মই এতিয়া ওলাই যাওঁ আৰু ওলাই গৈ কি কৰি আছোঁ আপোনালোকক সকলো দেখাই যাম। তো ভিডিঅ'টো মোৰ লগতে চাই যাম। তো বলক। তো গাইজ ওলাই আহিলোঁ, আপোনালোকে একদম মেইন ৰোডত লগ পাইছোঁ। আৰু আপোনালোকক কৈছিলোঁৱেই যে আজি এখন বিশেষ প্ৰগ্ৰেমলৈ গৈ আছোঁ বুলি। আৰু আজি মাননীয় ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু দিৱস। আৰু সেই মৃত্যু দিৱস হিচাপে মৃত্যু দিৱসৰ সোঁৱৰণিতে ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণিত আজি আপোনাৰ চাবুৱাৰ দিনজয় গাঁৱত এখন প্ৰগ্ৰেম পাতিছে। তো তালৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। অ'কে, তো ফাইনেলি প্ৰগ্ৰেমলৈ আহি পালোঁ। আৰু আজি প্ৰগ্ৰেমখনত ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি আৰু মৃত্যু দিৱস হিচাপে পালন কৰা হৈছে। আপোনালোকে কৈছিলোঁৱেই। আৰু সেই আজি তাকে এই অনুষ্ঠানত মঞ্চত আপোনাৰ পিংকুদাক আজি মতা হৈছে। তো পিংকুদাৰ গান দুটামান শুনো আৰু শুনি ঘৰলৈ যাওঁ আৰু সেইটোৱে হ'ব লাগিব। তো চাই থাকক পিংকুদাৰ গান দুটামান। আপোনালোকো চাওক, ময়ো চাওঁ অলপ। চাই মেলি যেতিয়া আপোনালোকক ৰাস্তাত লগ পাই আছোঁ। ভালকৈ নেদেখিব চাগে মোক, এতিয়া পুৱা আন্ধাৰ হৈ আছোঁ। কি হ'ল আপোনালোকে সকলোতো দেখিলে, কি চালোঁ। পিংকুকাইত চবৰ ফাংচন আছিলে আজি দেৱালী আৰু ভূপেন হাজৰিকাৰ মৃত্যু দিৱস হিচাপে উদযাপন কৰিছিলে। আপোনাৰ দিনজয় গাঁও বুলি কয় চবৰে জেগাডোখৰ। তাৰপিছত কেনেকুৱা লাগিলে পিংকুকাইত চবৰ প্ৰগ্ৰেম চাই কিনি তলত কমেণ্ট কৰি জনাব। আৰু এইটো ভিডিঅ' ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তলতে থকা ঘণ্টি বটনটো দবাবলৈ নাপাহৰিব। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ইনষ্টাগ্ৰাম আইডি তলত ইনষ্টাগ্ৰাম আইডি আহি আছে, আপোনালোকে প্লিজ ফ'ল' কৰি ল'ব। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম। বাই বাই। অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয়।